লাঠিডাল অলপ টান আছিল, সেইকাৰণে বেছিকে লাগি গ'ল। তোৰ লাঠিটো টান আছিলে মানে সেইটোৰ কাৰণে মানে দুটা ভৰি এনেকৈ থিয় আছিলে, দুটাত লাগিলে দুবাৰ লাগিলেতো হৈ যায়। নিউ মডেল বিদ্যালয়ৰ স্কুলৰ দুগৰাকী ছাত্ৰীক প্ৰহাৰ কৰিলে, কি কাৰণে প্ৰহাৰ কৰিলে? নাই, মই সিহঁতক পেপাৰ দিছিলোঁ, এক্সামৰ পেপাৰ। সিহঁতে মানে 0-0 পাইছিলে। এতিয়া মই ক'লোঁ তোমালোকে কি কৰিবা, তোমালোকক মই কি কৰিব লাগিব বুলি ক'লোঁ। এতিয়া মেডাম মাৰক বুলি ক'লে, সেইকাৰণে মই দুচাত এনেকৈ মাৰিছোঁ। এগৰাকী শিক্ষয়িত্ৰীৰ স্বীকাৰোক্তি। পৰীক্ষাত শূন্য পোৱাৰ বাবেই দুগৰাকী ছাত্ৰীক প্ৰহাৰ কৰিলে এগৰাকী শিক্ষয়িত্ৰীয়ে। কালি আপোনাৰ কিয় খং উঠিলে নে কি হ'ল? এনেই নাই, মোক খং উঠা নাই। সিহঁতক মই সুধিলোঁ বুলি ক'লে, ডাইৰেক্ট কৈছোঁ নহয় কি কৰিম তোমালোকক। সিহঁতে মাৰক বুলি কৈছে, সেইকাৰণে মাৰিলোঁ দুলাঠি। বেছি গোটেই দাগ বহি গৈছে দেখোন, যথেষ্ট। তোৰ লাঠিটো টান আছিলে মানে সেইটোৰ কাৰণে। নাওবৈচাত ছাত্ৰীক প্ৰহাৰৰ ঘটনা। দলহাটৰ এখন ব্যক্তিগত বিদ্যালয়ত এগৰাকী শিক্ষয়িত্ৰীয়ে ক্লাছ 4ৰ দুগৰাকী ছাত্ৰীৰ ওপৰত শিক্ষাৰ নামত চলালে অমানৱীয় অত্যাচাৰ। নাওবৈচাৰ দলহাটত অৱস্থিত নিউ মডেল বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। পৰীক্ষাৰ মূল্যায়ন বহীত নম্বৰ কম পোৱাৰ কাৰণে এনেদৰে অমানৱীয়ভাৱে প্ৰহাৰ কৰে ফিলিচিটা ওৰাং নামৰ বিদ্যালয়খনৰ এইগৰাকী শিক্ষয়িত্ৰীয়ে, যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। কিন্তু দিছে যদি আকৌ তাই এইটো ভুল কৰে, কাৰণ মই এইবাৰ প্ৰথম ৰিপৰ্টটো পাইছোঁ। এবাৰতো মোক তাক সুবিধা দিব, চান্স দিবই লাগিব, মোক শুধৰণি হ'বৰ কাৰণে। আৰু যদি কৰে তেন্তে তেখেতৰ পৰা আমি বিহিত ব্যৱস্থা ল'ম। আমি তাত চাৰিটি মাৰিছে, চিন মই দেখিছোঁ, আৰু সেইটো মতে এনেকুৱা হ'ব নালাগিছিলে। কিন্তু তেখেতেও আজি ৰাতিপুৱাই যেতিয়া তাই আহিলে, কালি ফোনতে কৈছোঁ মই যে এনেকুৱা হ'ব নালাগিছিলে, তোমালোকে এইবিলাক কিয় কৰে, যদি অহা আৰু নেক্সট টাইম কৰা তেতিয়া মই তোমালোকে স্কুলৰ পৰা ওলাই দিব বাধ্য হ'ম বুলি। আৰু এইটো নিয়মো নহয়, স্কুলৰ নিয়মো নহয় যে ল'ৰা ছোৱালীক পিটিব লাগে বা মাৰিব লাগে বুলি। শিক্ষা অধিকাৰ আইনেতো এইটো কোৱা নাই, ল'ৰা ছোৱালীক পিটাৰ কথা। হয়, এইটো কোৱা নাই। এইটো ভুল হৈছে, শিক্ষয়িত্ৰীয়ে ভুল কৰিছে এইটো, আৰু তেখেতক মই কঠোৰভাৱে সকিয়ানি দিছোঁ। পূৰ্বতো আপোনালোকৰ স্কুলৰ এনেকুৱা কিন্তু ওলাই থাকে, কি বুলি ল'ৰা ছোৱালীক পঢ়াৰ কথা মই এতিয়াও খবৰ পোৱা নাই। ল'ৰা ছোৱালীক কামত লগোৱা, আৰু মাজতে আপোনাৰ হোষ্টেলৰ পৰা এজন ল'ৰা পলাই গৈছিলে, ৰাষ্ট্ৰীয় ঘাটত ল'ৰাটো উদ্ধাৰ কৰিছে, এই সম্পৰ্কত আপুনি কি ক'ব? প্ৰহাৰ কৰাটো বাৰু কিবাটো এইটো পোৱা নাই মই, আৰু একো ৰিপৰ্ট পোৱা নাই। আৰু সৰু ল'ৰা এজন পলাই গৈছিলে নিজৰ বিবেকে, তাৰপিছত আমি ঘূৰাই পালি, এতিয়া ল'ৰাটো হোষ্টেলতে আছে, স্কুলতে আছে, যোৱা নাই। আৰু কামৰ কথা যিটো কৈছে, কেতিয়াবা সিহঁতে সৰু সৰু কামবিলাক কৰিব লাগে। এইটো যেতিয়া ঘৰতে যেতিয়া থাকে সিহঁতেও ঘৰত কৰিব লাগে। সিহঁতে যেতিয়া আমি ইমান টান কামো নাছিলে, এইটো যিটো আপুনি কথা কৈছে হ'বলা, কি কাম আছিলে বা এইটো হয়, ইটা কেইটামান পৰিস্থিতিৰ ভিতৰত সোমাই আছিলোঁ। এতিয়া আমি এইখিনি কৰা হয় মানে সেইটো হৈছে, আৰু তাৰপিছতো হোৱা নাই।